কি নিবা নাম লোৱা। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো দুপৰীয়া মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মানে কি হ'ল ন, ইনাই ৰাতিপুৱা স্কুল যোৱাৰ সময়ত কৈ গ'ল নাৰিকল আনিছে, তাব্বাইতো নাৰিকলৰ ভাজা বনাব, তো নাৰিকলৰ চিৰা বনাব লাগে। তো মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে কেনেকৈ বনাওঁ। আৰু এয়া ৰাফায়েতে খেলনা বস্তু চব পাকঘৰৰ পৰা আনিছে, আনি এটা ভাত তৰকাৰী বনাব, খেলিব। তো আপোনালোকে চাই থাককচোন। ক্ৰীম লগাবা? চিৰিয়াত নলগাই, মুখতহে লগাই। মুখত লগোৱা। আহা, ইমান জনা পৰিলে পৰি যাব মোৰ কলিজাতে। এইফালে আহা, এইফালে আহা। তো তাক খেলিব খেলি দি থাকা পেলাই হা। মই কিটচেনলৈ গ'লোঁ। নাৰিকলটো মানে বখলিয়াই থৈ গৈছিলে, তাব্বাই বখলিয়াই থৈ গৈছিলে। আৰু এতিয়া মই মানে ভাঙি পেলাই আহক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দেখিছেনে পাকঘৰৰ অৱস্থা নাই, কাৰণ মই ৰান্ধিও আছিলোঁ এইফালে। আৰু এই নাৰিকলৰ বাকলিখিনি গুচাই লৈছোঁ, গুচাই তাইখিনি মিহি মিহিকৈ কাটিব লাগিব। পাকঘৰখনো মানে বহুত লেতেৰা হৈ আছে কাৰণ। আৰু এয়া আহি গ'ল। ব'লা তুমি বিছনা দিলা। সিহঁতে বনাব হ'লে তুমি দিগদাৰ। কি লাগে আকৌ? আহি কোচত আহি গ'ল। এইটো খাবা? খাবা? এইটো দিম ব'লা, এইটো দিম ব'লা। হাত ধোৱা যোৱা। হাতটো ধুই ল'গৈ। হাত ধুব আজিকালি নিজে নিজে উঠি যাব পাৰে বেচিনৰ ওপৰত। যোৱা হাত ধুই এতিয়া হাত ধোৱা। যোৱা। কাম নাই। এনেকৈ নকৰে সেয়া। কি হ'ল? ব'লা ব'লা আহা আহা, নাম দিম আহা। মোৰ লগে লগে আহা। অ' আম্মা উঠা। সেয়া ঘৰৰ অৱস্থা নাই আমাৰ। এতিয়া আমাৰ ৰাফায়েতে খাব। কি খাবা? কি খাবা তুমি? কি খাবা? এইটো কি হয় কোৱা? ডালিম কোৱা? অছে আনাৰ কোৱা। হা? কি? তো মই ভাবিলোঁ তাক ডালিম এৰাই দিওঁ, সি ডালিম বহি বহি খাই থাকক, তেতিয়ালৈকে মই ৰান্ধোঁ। ই মানে বহুত দিগদাৰী কৰে। নাৰিকলখিনি মই বাকলি এৰাই দিলোঁ, ইয়াত গৈ পাই গ'ল। মানে কিমান সময় যে লাগে আৰু কিমান বাৰ যে কিটচেনত যায় আৰু কিটচেনৰ বস্তু মানে চব লৈ আহে। দেখিছেনে? এটা ডালিম মই তাক এৰাই দিছোঁ আৰু চব মগত ভৰাইছে। মোৰ লগত সিও ডালিম বাচিছে। দেখিছেনে? আজিকালি ডালিম বাচা শিকি গৈছে। ইনে এটা শিকাইছে আৰু তাক বহাই টিভিটো থৈ লগাই পেলাই দিওঁ মই নেকি? আকৌ কিটচেনত গ'লোঁ। গৈ পেলাই নাৰিকলখিনি টিভি কাটি লগাই ল'লোঁ দিম। মিহি মিহি কৰি। টিভি চাবা? ৰাফায়েতে কি কৰি আছে বা? আল্লাহ, মোৰ ল'ৰাটো ক'ত বহি থাকে চা। এইটো বহা জেগা? হা? ক'ত বহিছা তুমি? এইটো বহিবা? উঠা 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 উঠা। বহি থাকা তুমি। পৰি গ'লে? হ'ব বহি থাকা, বহি বহি চাই থাকা। দেখিছেনে ক'ত বহি আছিলে? আৰু এই নাৰিকলখিনি কাটি ল'লোঁ, কাটি পেলাই ধুই পেলাই মই তাক এবাৰ চাই আহিলোঁ। আৰু কেৰাহীখন বহাই থৈ গৈছিলোঁ, কেৰাহীখনো গৰম হৈছে। আৰু এতিয়া এই নাৰিকলখিনি দি দিম। যিমানখিনি নাৰিকল দিব সিমানখিনি চেনি দিব লাগে, তেতিয়া কালাৰটো ধুনীয়া হয়। কিন্তু মোৰ লগত কি হৈ গ'ল চাব মই বনাওঁতে। এয়া নাৰিকলৰ চেনিখিনি সমান সমান দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই থাকিব। ফ্লেমটো পূৰা হাই কৰি দিব, কমাব নালাগে, কাৰণ চেনিখিনিৰ পৰা পানী এৰিব ন। তো ফ্লেমটো পূৰা হাই কৰি ৰাখিলেই হ'ল। হাই দি পেলাই আপোনালোকে লৰাই থাকিব। দেখিছেনে চেনিৰ পৰা কিমান পানী এৰিছে? আৰু এইটো ষ্টেজত আপোনালোকে বহাই থৈ বেলেগ কিবা কামো কৰিব পাৰিব, একো নাই। মই বাচনখিনি ধোৱা আছিলে, বাচনখিনি সামৰি আছিলোঁ। দুটামান তেজপাতো ছিঙি পেলাই দিব লাগিছিল, আগতেই দিব লাগিছিলে, কিন্তু মই পাহৰি গৈছিলোঁ। পিছত বাৰু দি দিলোঁ তেজপাত দুটা ইয়াত। তেজপাতটো দিলে ন গোন্ধটো ধুনীয়া হয়, আৰু একচুৱেলি ফ্লেভাৰটো বহুত ধুনীয়া হৈছিলে। যেতিয়া ভাজা হৈ গৈছিলে গোটেই ঘৰখন মলমলাই গৈছিলে। দেখিছেনে পানীখিনি, চেনিখিনি শুকাই গৈছে, চেনি পানীখিনি একচুৱেলি। আৰু এতিয়া ৰেড কালাৰ ছাইডেদি হৈ আছে। এতিয়াও মই নাছিলোঁ, কেমেৰাটো অন আছিলে কাৰণে আপোনালোকক দেখাব পাৰিলোঁ যে নাজৰ হাতী আৰু দুৰ্ঘটনা ঘটি, মানে অলপ ইফাল সিফাল হ'লে আমাৰ বস্তু কিমান প্ৰব্লেম হৈ যায়। মই ৰাফায়েতে কান্দি থকাৰ কাৰণে তাক আকৌ
টিভিৰ ওচৰত বহাব গৈছিলোঁ, আহি পেলাই দেখোঁ এয়া পূৰা ৰঙা হৈ গৈছে। তো প্ৰথমতেতো প্ৰব্লেম নাই, তাক মই বহাই পেলাই তাক খেলাওঁ, এইটো কৰি আহি আহিছোঁ। কিন্তু যেতিয়া এইটো মানে শুকাই থোৱা এইটো ষ্টেজত আপোনালোকে নন ষ্টপ লৰাই থাকিব লাগিব। অলপ লৰোৱা বাদ দিলে এইখিনি পুৰি যাব, নহ'লে কালাৰটো একদম বহুত লাগিব আৰু পুৰি গ'লে ন তিতাও লাগিব, খাই ভালো নালাগিব। কিন্তু মোৰ বাৰু তেনেকুৱা হোৱা নাই, শ্লাইট ৰেড কালাৰহে হৈছিলে, পুৰি যোৱা নাছিলে। আৰু মই নন ষ্টপ লৰাই আছিলোঁ, এইটো লৰোৱাটো মানে মেইন। আৰু এতিয়া ফ্লেমটো একেবাৰে আপোনালোকে ল' কৰি দিব, কাৰণ ল' ফ্লেমত ভাজিব, তেতিয়াহ'লে কালাৰটো ধুনীয়া থাকিব আৰু নহ'লে পুৰি যাব। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আগতে কিন্তু স্কুলত যে হাইস্কুল পঢ়োঁ ন, আমাৰ স্কুলৰ ফ্ৰণ্টতে 1 টকা পেকেট 2 টকা পেকেট এইবিলাক বিক্ৰী কৰিছিলে। তো আমি কিনি আনিও খাইছিলোঁ, আম্মাই ঘৰত বনাইছিলে। কিন্তু কিনা খোৱাটো জানেই, স্কুলত ভাল লাগিছিলে খাই। তো আপোনালোকে ক'বচোন কাৰ ভাল লাগে খাই। আৰু মোৰ বনোৱা হৈ গ'ল আৰু ইনাৰ স্কুলৰ পঢ়া টাইমো হৈ গৈছে এতিয়া। তাই আহি পেলাই এইটো লগে লগে তাইক লাগিব, কাৰণ ৰাতিপুৱা মোক বাৰে সুধি কৈ গৈছে। মই এবাৰ নবনাওঁ বুলি বনালোঁ, কাৰণ ৰাফাইটো দিগদাৰী কৰি আছিলে ন, আৰু ইনাই খাবলৈ বহুত দিনৰ পৰা কৈয়ে আছিলে, সেইকাৰণে বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। দেখিছেনে অলপ আঁতৰি যোৱাৰ কাৰণে কি হ'ল, কালাৰটো অকণ মাজে ৰেড কালাৰ বেছি হৈ গ'ল। তো আপোনালোকে বনোৱা সময়ত একদম নাতৰিব ওচৰৰ পৰা। যেতিয়া চেনিখিনি শুকাই আহে তেতিয়া ফ্লেমটো ল' কৰি পেলাই লৰাই থাকিব, তেতিয়া কালাৰটো বহুত ধুনীয়া হ'ব আৰু খায়ো ভাল লাগিব বেছি। মোৰখিনি বাৰু খাই ভালেই লাগিল। এতিয়া এইখিনি ঠাণ্ডাও হ'ল আৰু বোলো ৰাফাইটক দিওঁগৈ, ট্ৰাই কৰি খাবলৈ চাওঁ সি কি কৰে, কাৰণ সিটো গমেই পোৱা নাই, সি কেঁচা নাৰিকলে খাই গৈছিলে। তাক দিওঁ খাবলৈ। তুমি খাব এইটো খাবা? এই বহি খোৱা, আম্মা খাব। টিভি লাগে? ৰাফায়াত ক'ত ৰাফায়াত? মোৰ কলিজাটো ক'ত? বন্দুক মাৰি দিয়া খালি তুমি মোক। ব'লা বা আহিব, যাবা ন এতিয়া? এনেই আহিব। ব'লা বাবা কাপোৰ পিন্ধি যাম, ব'লা। দিয়া মই ভৰাই দিওঁ, দিয়া। হৈ গৈছে? হৈ গ'ল? পৰি গ'ল দেখোন। আকৌ ভৰাই দিব লাগে। দিয়া ভৰাই দিওঁ। তুমি দিয়া পেণ্টটো ফ্ৰী কৰা। ক'ত ভৰাম? কোনে শিকাইছে তোমাক ইয়াত ভৰোৱা? কোনে শিকাই দিছে? ইয়াত ভৰাই দিব লাগে। এই হৈছে? হৈ গ'ল? ৰেডি? ক'ত যাবা তুমি? ইনে আনিবলৈ? ব'লা। তুমিও পিন্ধি ল'লা আব্বাৰ? কি লাগে? আৰু নাম নাই, ব'লা। বজা কৰি আহিলা? জলদি আহ, মই যাওঁ গৈ থাক। কি? দৌৰ নামাৰিবা। হা? তাৰপিছত তোৰ ভাইটোক অলপ চাই কিবা এটা কৰি লোৱা, বা কৈ আছে। বনালোঁ। টেঙা হয় নেকি নাৰিকল ভাজা? ব'লা ভিতৰত ব'লা।
নাই নাই ভাত খোৱাৰ আগতে খাব দিয়া নাই ভাত চাত খাই লোৱা পিছত খাবা গেছ হ'ব এনে খাই আছা ন তোমাৰ গেছ হৈ যাব নহয় হা বহুত ভাল লাগিছে আপোনাৰ হতে এবাৰ ট্ৰাই কৰি চাব হেয়া পেলাব ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিব ইমানতে বেলেগ ভিডিঅ' লগ পাম আৰু ইমান নাখাবা পেট বিষত থোৱা খালো ক'ত যোৱা বাই দিয়া বাই দিয়া বাই দিয়া বাই দিয়া দি দিয়া